Hello dosto, welcome my new channel NKB. এই ভিডিওত আপোনালোকক এনেকুৱা কেইখনমান অদ্ভুত মটৰচাইকেল দেখুৱাবলৈ ওলাইছো যে যিবিলাক ইয়াৰ আগতে আৰু আপুনি কতো দেখা নাই। অকল জুই ওলোৱা মটৰচাইকেলৰ পৰা আৰম্ভ কৰি উৰন্ত মটৰচাইকেললৈকে এই সকলোবোৰ আছে আজি এই ভিডিওত। কবলৈ ওলাইছো যে এইখন এখন জেগুৱাৰ বাইক। মাৰ্চেল নামৰ এটা কোম্পানীয়ে বনাইছিল এই জেগুৱাৰ বাইকখন। ধৰণৰ অতি উন্নত আৰু অত্যাধুনিক মডেলৰ বিভিন্ন বাইক বনোৱাৰ বাবে এই কোম্পানীটো হৈছে অতিকৈ ফেমাস। তাৰ কাৰৰ মাজত যি লোগোটো থাকে তাৰে হুবহু কৰি বনোৱা এই বাইকখন দেখাত খুবেই আনকমন যেন লাগে। আৰু এই বাইকখনে পৃথিৱীত অদ্ভুত বাইকৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। বাইকখনৰ টপ স্পীডৰ কথা যদি কোৱা হয় 195 কিলোমিটাৰ/আৱাৰ। চাওক এই বাইকখন কিমানেই অদ্ভুত। নেকি কেতিয়াবা এনেকুৱা বাইক দেখিছেনে যে যিখনৰ পাছফালে এনেকুৱা জুই ওলায়? যদি দেখা নাই তেতিয়াহ'লে এই বাইকখন চাওক যে কেনেকৈ সাইলেন্সৰ পাইপেৰে কেৱল জুই ওলাইছে। আচলতে এইবিলাক হৈছে কাষ্টম বাইক আৰু আমেৰিকাতে এই ধৰণৰ কাষ্টম বাইকৰ স্পেচিয়েল ইভেন্টটো পাতে। অকল এই বাইকসমূহ আপোনাৰ কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। ট্ৰন বাইকছ, ট্ৰন মুভিৰ পৰা ইনস্পায়াৰ কৰি এই বাইকখন পাৰ্কাৰ ব্ৰাদাৰ্ছে বনাইছিল। খনৰ ইউনিক ডিজাইনৰ বাবে বাইকখন হৈছে অনেক পপুলাৰ। এতিয়া দেখুওৱা বাইকখন হুবহু কপি কৰি এই বাইকখন যেতিয়া মানুহে ৰাস্তাত দেখিবলৈ পায় তেতিয়া সকলোৱে অবাক হৈ যায়। বাইকখনৰ সকলোতকৈ অদ্ভুত বিষয় হৈছে এই যে বাইকখন প্ৰায় 160 কিলোমিটাৰ গতিত খুব সহজে চলাব পৰা যায়। এবাৰ চাৰ্জ হৈ এই ইলেক্ট্ৰনিক বাইকখন প্ৰায় 130 কিলোমিটাৰলৈকে চলাব পৰা যায়। কাষ্টম বাইকখন গোটেই পৃথিৱীতে মাত্ৰ 25খনহে এই ধৰণৰ বাইক আছে। হৈছে এখন টৰ্চ টমহক ছুপাৰ বাইক। প্ৰায় 500 ইঞ্চপায়াৰযুক্ত এই বাইকখনৰ নাম হ'ল টৰ্চ টমহক ছুপাৰ বাইক। এই বাইকখন হৈছে পৃথিৱীৰ সকলোতকৈ পাৱাৰফুল বাইক। বাইকখনৰ টপ স্পীড হৈছে 560 কিলোমিটাৰ/আৱাৰ আৰু পৃথিৱীত এতিয়ালৈকে ইয়াতকৈ বেছি পাৱাৰফুল বাইক বনোৱাৰ সম্ভৱ হোৱা নাই। বাইকখনৰ দাম হৈছে মাত্ৰ 35 কোটি টকা। বাইকখনক 2003 চনত নৰ্থ আমেৰিকাৰ এখন সৰু অটো শ্বুট প্ৰথমবাৰৰ বাবে অনা হৈছিল। হৈছে ইউনো বাইক। এইবাৰ চাওক এই ট্ৰেন্সফৰ্মাৰ বাইকখন যিখনক আমেৰিকাৰ এজন মানুহে বনাইছিল। বিছিল যে মানুহৰ ইণ্টাৰেষ্ট যাতে ইলেক্ট্ৰিক বাইকৰ প্ৰতি বেছি হয় আৰু এইখিনি কৰিবৰ বাবে তেখেতৰ এনেকুৱা এখন ইউনিক বাইক বনোৱাৰ খুবেই দৰকাৰ আছিল। ইউনিক বাইকৰ সকলোতকৈ অদ্ভুত ফিচাৰ্ছ হৈছে এই বাইকখনৰ 3টা চকা আছে। বাইকখন যেতিয়া লাহে লাহে গতি কৰে তেতিয়া কেৱল 2টা চকাতহে চলে আৰু বেছি গতিত 3 নম্বৰ চকাটো বাহিৰলৈ ওলাই আহে, যিটোৱে ৰাইডাৰক বেছি ষ্টেবিলিটি আৰু গতি প্ৰদান কৰে। 2015 চনত টকিঅ'ত এখন বাইক লঞ্চ কৰা হয়। এই বাইকখনৰ নাম হৈছে কাৱাসাকি চি। যদিও এইখন হৈছে এখন কনচেপ্ট বাইক কিন্তু বাইকখনক দেখি পুৰা ফিউচাৰিষ্টিক লাগে। বাইকখন দেখাত খুবেই অদ্ভুত। হৈছে এখন ইলেক্ট্ৰিক বাইক। এই বাইকখনত বিভিন্ন ধৰণৰ এডভান্স সেন্সাৰ লগোৱা হৈছে যাৰ বাবে যিকোনো ধৰণৰ ৰাস্তাতেই বাইকখনে নিজকেই এডজাষ্ট কৰি ল'ব পাৰে। চি কনচেপ্ট বাইকখন এনেকুৱা এখন বাইক যিখনক আপুনি এটা বটন পুশ কৰিলে স্পৰ্ট নৰ্মেল বাইকলৈ পৰিণত কৰিব পাৰি। এইখন হৈছে এখন ফ্লাইং মটৰচাইকেল। এইখন হৈছে পৃথিৱীৰ সৰ্বপ্ৰথম ফ্লাইং ইলেক্ট্ৰিক মটৰ বাইক। এইখনক আপুনি কেৱল ৰাস্তাতেই চলাব পাৰিব তেনে নহয়, আপুনি ইচ্ছা কৰিলে ওপৰেও উৰি যাব পাৰে। এই ট্ৰান্সফৰ্মাৰ বাইকখনৰ হৈছে হাইড্ৰলিক ছিষ্টেম যিবিলাকৰ দ্বাৰা এই বাইকৰ হুইলসমূহ ফ্লাইং মোডলৈ পৰিণত হৈ যায়। বন্ধুসকল, এইবিলাকে আছিল বৰ্তমান যুগৰ অত্যাধুনিক ডিজাইনৰ বাইক।